মৰিয়নিৰ বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী আৰু তেওঁৰ পত্নী মঞ্চুৰিয়া কুৰ্মীৰ আজি হৈছে 19th ৱেডিং এনিভাৰ্চাৰী। তেওঁলোক দুইজনকে বহুত বহুত শুভকামনা আৰু তেওঁলোকৰ এই সুন্দৰ দিনটো উদযাপন কৰিবলৈ আমিও তাত উপস্থিত হ'লোগৈ। তেওঁলোকৰ এই মধুৰ সময়কণৰ সৰু সৰু কিছুমান ক্লিপছ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আশা কৰোঁ ভাল পাব। Once again, happy anniversary both of you. আপোনালোকেও আশীৰ্বাদ কৰিব যাতে এইদৰে তেওঁলোক সদায় হাঁহি থাকে, সুখত থাকে আৰু সদায় সফলতাৰ বাটত আগবাঢ়ি যায়।